আপুনি ভাবিব নোৱাৰা 5টা কাৰণ যাৰ ফলত ডায়েবেটিছ হ'ব পাৰে। জানো আহকচোন। প্ৰথমটো হৈছে মানসিক চাপ। মানসিক চাপৰ সময়ত কৰ্টিচন আৰু এড্ৰিনেলিনৰ দৰে হৰমন নিঃসৰণ হয়, যিয়ে যকৃতৰ পৰা গ্লুক'জ মুক্ত কৰে আৰু ই তেজত গ্লুক'জৰ মাত্ৰাটো বৃদ্ধি কৰে। দ্বিতীয়টো কাৰণ হৈছে অপৰ্যাপ্ত টোপনি। টোপনিৰ অভাৱত ইনচুলিন প্ৰতিৰোধ ক্ষমতাটো বৃদ্ধি পায়। ডেইলি মিনিমাম 6 ঘণ্টা টোপনি মৰাটো বাধ্যতামূলক। তৃতীয়টো কাৰণ হৈছে পানীৰ অভাৱ। শৰীৰে গ্লুক'জৰ ভাৰসাম্যতা বজাই ৰখাৰ বাবে পানীৰ ওপৰত নিৰ্ভৰ কৰে। ডেইলি মিনিমাম 3 পৰা 4 লিটাৰ পানী সেৱন কৰক। চতুৰ্থটো কাৰণ হৈছে কেফেইন, চাহ বা এনাৰ্জি ড্ৰিংক সেৱন। কফি, চাহ বা এনাৰ্জি ড্ৰিংক সেৱনে সাময়িকভাৱে ব্লাড চুগাৰ লেভেলটো বৃদ্ধি কৰে, গতিকে কেফেইনৰ মাত্ৰাটো সীমিত কৰক। পঞ্চমটো কাৰণ হৈছে ব্ৰেকফাষ্ট নকৰা। আজিকালি কিছুমান মানুহে ব্ৰেকফাষ্ট নকৰা হৈছে, কিন্তু এটা কথা মনত ৰাখিব, ব্ৰেকফাষ্ট নকৰিলেও ডায়েবেটিছ হোৱাৰ আশংকাটো বাঢ়ি যায়। যদি অলপমান হ'লেও উপকৃত হৈছে তেনেহ'লে আপোনাৰ প্ৰিয়জনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, লগতে ফ'ল' কৰি দিয়ক। ধন্যবাদ।